সিহঁতৰ মতে মই সদায় জীয়াই থাকিব লাগে। ৰচনা আবৃত্তি আৰু অলংকৰণ প্ৰণৱৰঞ্জন শইকীয়া। এদিন যাক দুচকুত ৰাখি কৰিছিলোঁ শাসন, সিহঁত বুঢ়ী আজি কৰে মোক নিয়ন্ত্ৰণ। সিহঁতৰ মতে মই সদায় জীয়াই থাকিব লাগে। সংকটত সদায় কৰিব লাগে পথ প্ৰদৰ্শন। কৰ্তব্য দায়িত্ব গুৰুত্ব সহকাৰে পূৰ্ণ গুৰুত্ব দি অতীতত কৰিছিলোঁ যি কৰ্ম ধৰ্ম কাৰ্য, সময়ৰ পৰিৱৰ্তনে ঘূৰাই আনি সেই সময় সেই ধৰ্ম কৰ্মকেই আজি কৰিছে মোৰ বৰ্ম। ভাবিলে নীৰৱে নীৰৱে মনে মনে হাঁহি উঠে। অতীত হোৱা সেই সময়বোৰে ৰূপ সলাই কেনেকৈ যে নিজৰ জীৱনলৈকে ঘূৰি আহে। এয়াই হয়তো সময় সঞ্চিত অক্ষয় প্ৰাৰব্ধতা। ধৰ্ম কৰ্ম কৰ্তব্যনিষ্ঠ পবিত্ৰ প্ৰেমৰ প্ৰতিক্ৰিয়া। যোগসিদ্ধ কৰ্মদীপ্ত জ্ঞানৰ সুগন্ধি প্ৰেম ভৰা। দুখ আৰু সুখৰ আজি সমান্তৰাল গতি। কৰ্ম প্ৰাবল্যময় সময় আৰু আলস্যৰ তুমুল তীব্ৰ অনিয়ন্ত্ৰিত যুদ্ধ ক্ষিপ্ৰ বাগৰা বাগৰি। গভীৰভাৱে অনুমান কৰোঁ এনেকুৱাই হয়তো জীৱনৰ আনন্দময় সৌন্দৰ্যদীপ্ত প্ৰেমৰ বাৰিধি। হৃদয় জুৰোৱা সেউজীয়া পৃথিৱীৰ হিৰণময়ী হাঁহি। নিজেই গঢ় দিয়া শক্তিৰ হাতত আজি মই সহমৰ্মী সহধৰ্মিতাৰে নিজেই হৈছোঁ পৰাস্ত। জীৱনৰ সুখ দুখ আনন্দৰ ৰহস্য অতি আশ্চৰ্য অতি আশ্চৰ্য। সৌভাগ্য দুৰ্ভাগ্য সুগন্ধ দুৰ্গন্ধৰ আজি একোৱেই বিচাৰি নেপাওঁ দেখোন একোৱেই বিচাৰি নেপাওঁ দেখোন পাৰ্থক্য। এদিনৰ আসক্তি আন দিনৰ বিৰক্তি মাত্ৰ। এদিন যি মোৰ কথা মানি চলিছিল আজি মই তাৰেই কথা মানি চলিব লাগে। এদিন যাক ৰাখিছিলোঁ শাসনেৰে বান্ধি আজি মই তাৰেই বন্ধনাবদ্ধ নৈসৰ্গিকতাৰে। স্বতন্ত্ৰ উন্মুক্ত হৈও আজি মই মোৰ খোজবোৰ সিহঁতৰ মতেহে দিব লাগে বাহিৰে ভিতৰে। এয়া কিন্তু নহয় মোৰ দুখ যাতনা বেদনা। এয়া যে মোৰ অনিবৰ্ষণীয় আনন্দ। জ্ঞানৰ দীপ্তি ঢালি দিয়া শিক্ষাদানৰ সাফল্য। যিয়েই হয়তো সেউজেৰে কৰি সমৃদ্ধ জীৱনৰ বাকী থকা দিনকেইটা কৰিব পূৰ্ণ। জীৱনৰ বাকী থকা দিনকেইটা কৰিব পূৰ্ণ কৰিব পূৰ্ণ।